জয় যোৰহাট যোৰহাট প্ৰথম কথা নিজৰ ঠাই নিজৰ জেগা মোৰ মাৰ জেগা মোৰ দেউতাৰ জেগা মোৰ দেউতাৰ ঘৰ জাজিত মাৰ ঘৰ ইয়াত যোৰহাট চব মই যোৰহাটৰ ইয়াতে পঢ়া জেবি কলেজৰ পৰা ওলাই গৈছিলোঁ কি কৰিলোঁ নাজানো বাট ভাল কামেই কৰিছোঁ চাগে সেইকাৰণে আপোনালোকে মৰম কৰিছে ভাল পাইছে আৰু সকলোকে ধন্যবাদ জনাইছোঁ অহাৰ কাৰণে আজি বাট ভাল কামেই কৰিছোঁ চাগে সেইকাৰণে আপোনালোকে মৰম কৰিছে ভাল পাইছে আৰু সকলোকে ধন্যবাদ জনাইছোঁ অহাৰ কাৰণে আজি লগত থকাৰ কাৰণে আজি খুব কম সময়ৰ ভিতৰত আমি মোৰ কেইবাজনো বন্ধু বান্ধৱ চবে লাগি আছে ফেন ক্লাব লাগি আছে চবে লাগি পেলাই এই অনুষ্ঠানটো কৰিছে ধুনীয়াকৈ আৰু পাপুলে ছেট বনাইছে 3 দিনৰ ভিতৰত পাপুলক ধন্যবাদ জনাইছোঁ এজন মোৰ সতীৰ্থ মুকুল বৈশ্য Thank you.